পশ্চিম কাৰ্বি আংলঙৰ খেৰণীত আৰক্ষীৰ এনকাউণ্টাৰ আৰক্ষীৰ গুলীত আহত শিশু ধৰ্ষণকাৰী হৰীন্দ্ৰ ৰাম নিশা মাইলু উপ আৰক্ষী চকীৰ পৰা খেৰণী আৰক্ষী চকীলৈ আনি থকা অৱস্থাত পলায়নৰ চেষ্টা কৰোঁতে গুলী কৰে আৰক্ষীয়ে হৰীন্দ্ৰ ৰামক বাওঁ ভৰিত গুলীৰে আঘাত হোৱাৰ হৰীন্দ্ৰক নিশাই চিকিৎসাৰ বাবে ডিফুলৈ প্ৰেৰণ মাইলুৰ নাৱাই বিলত 8 আৰু 5 বছৰীয়া কণমানিক শিশুক ধৰ্ষণ কৰা অভিযোগত হৰীন্দ্ৰ ৰামৰ বিৰুদ্ধে গোচৰ ৰুজু হৈছিল খেৰণী আৰক্ষী চকীত ওপৰত আমাৰ এই খেৰণী থানা একটা কেছ ৰেজিষ্টাৰ্ড হৈছে দুটা ছোৱালীৰ ৰেপ কেছ 7 বছৰীয়া 8 বছৰীয়া সৰু সৰু ছোৱালী আছে তাৰপিছত তেওঁক আৰেষ্ট কৰাৰ এই কেছ ৰেজিষ্টাৰ্ড হৈছে মাইলু কৰা যায় আমাৰ গ'লোঁ মানুহটো হাতত ধৰা পৰা পিছতেই পলাবলৈ চেষ্টা কৰিছিল তাৰপিছত ভৰিত অলপ এটা গুলি মৰা হৈছে কেইখন গুলি গৈছে এটা কেইবাজি হৈছে ৰাতি 11:11মান হ'ব পলাব আছিলে পলাব ক'ত হৈছে ঘটনাটো এইটো মাইলু আউটপোষ্টৰ অন্দৰত পৰে শংকৰ বস্তিৰ ফালে শংকৰ বস্তিৰ ফালে মানে পলাবলৈ লওঁতে তাকে ইঞ্জুৰি এটা গুলি মাৰা হৈছিল মানুহজনৰ নাম কি মানুহজনৰ নাম নাগেন্দ্ৰ ৰাম মানে তেখেতে কি কেছত এৰেষ্ট কৰিছিলে আপোনালোকে পক্সো কেছ এই ৰেপ কেছ এই দুটা এই 7 বছৰীয়া এটা 9 বছৰীয়া ছোৱালী আছে মানুহজনৰ ঘৰ ক'ত আছিলে তাত এই শংকৰ বস্তিৰ ফালে আছে মাইলু আউটপোষ্টৰ আণ্ডাৰত মাইলু আউটপোষ্টৰ আণ্ডাৰত হয়